হে গাইজ, কি খবৰ? আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ফুৰিবলৈ বেছি দূৰত নাযাওঁ, গাঁৱতে 1 কিলোমিটাৰমান দূৰত এখন ফিল্ড আছে। তো ভাবিছোঁ অলপ ফুৰি আহোঁ আৰু লগতে এক্সাৰচাইজ অলপো কৰি আহোঁ, মনটো ভাল লাগিব। তো বলক যাত্ৰা আৰম্ভ কৰি দিওঁ। গাইজ, আহি পালোঁ ফিল্ডত। মোৰ অহাত দেৰি হ'ল। বৰ্তমান সময়টো 5:30 পাৰ হৈ গ'ল। ফিল্ডখন বেছি ধুনীয়া নহয়, আপোনালোকক দেখাই আছোঁ চাৰিওফালে ফিল্ডখন। এয়া চাওক, কাষতে চাইকেল বাইক ৰাখিছে। ইয়াতে বেছিভাগ ল'ৰাই গুচি গ'ল, কেইজনমানে দৌৰি আছে। কেইজনমান কাষত বহিও আছে। সৰু সৰু ল'ৰা কেইটাই ফুটবল খেলি আছে, চাওক। এয়া দৌৰি আছে। এক্সাৰচাইজ চবে কৰিব লাগে, সৰু ডাঙৰ বুলি কথা নাই, চবে এক্সাৰচাইজ কৰিব লাগে। এইটো লাষ্ট ৰাউণ্ড। এতিয়া লং জাম্প ট্ৰাই কৰি আছে, চাওক। ধুনীয়া জাঁপ মাৰিছে। তো লাষ্ট টাইমত মই অলপ দৌৰি দিলোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু মোৰ মৃদুল ভাই ইউটিউব চেনেলটো সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।